নমস্কাৰ বন্ধুসকল, জেকে টেকনিকেল আসাম চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনাৰ হাতত এটা সস্তা দামৰ এণ্ড্ৰইড মোবাইল আছে তেনেহ'লে আপোনাৰ ধৰি লওক মোৰ এটা সস্তা দামৰ এণ্ড্ৰইড মোবাইল আছে। এই সস্তা দামৰ মোবাইল ফোনটোত যিটো কেমেৰা আছে সেই কেমেৰাটো লাগিলে ফ্ৰণ্ট কেমেৰাই হওক বা বেক কেমেৰাই হওক, ফ্ৰণ্ট কেমেৰা বা বেক কেমেৰা যদি আপুনি ফটো তোলে কি হয়, ধৰি লওক মই এটা ফটো এটা ক্লিক কৰিছোঁ। এই ফটোটো যেতিয়া আমি চাওঁ সাধাৰণতে কি হয়, কি প্ৰব্লেম হয়, যেতিয়া আমি এখন ফটো মোবাইলৰ কেমেৰাই তুলিব বিচাৰোঁ তেতিয়া আপোনাৰ সেই ফটোখনত কোনো ধৰণৰ ইফেক্ট দেখিবলৈ পোৱা নাযায়। একেবাৰে সাধাৰণ এখন ফটো, নৰ্মেল ফটো হয়, যিটো ইফেক্ট আমি সাধাৰণতে DSLR কেমেৰাত যিটো আমি ইফেক্ট দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ কোনো ইফেক্ট ইয়াত এই ফটোখনত দেখিবলৈ পোৱা নাযায়। এতিয়া কথা হ'ল, আপোনাৰ মোবাইলৰ যিটো কেমেৰা আছে এই কেমেৰাটো আপুনি DSLR কেমেৰাৰ দৰে ব্যৱহাৰ কৰিব পাৰিব। হয় বন্ধুসকল, যিটো কেমেৰাৰ কথা ক'বলৈ ওলাইছোঁ এইটো কেমেৰা বহুত ৰিচাৰ্চ কৰি ইয়াক বনোৱা হৈছে, গতিকে 100% কাম কৰিব। গতিকে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলত যিটো কেমেৰা আছে সেইটো কেমেৰাটো যদি আপোনালোকে DSLR কেমেৰাৰ দৰে আপোনালোকে বনাব বিচাৰে ফটো, তেনেহ'লে আপোনালোকে ভিডিঅ'টো পূৰা ধ্যান দি চাব, খুব মনোযোগেৰে চাব আপোনালোকে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰি ৰাখিব জেকে টেকনিকেল আসাম চেনেলটি, কাষতে বেল আইকনটি প্ৰেছ কৰি অল অপশ্যনটো টিপি ৰাখিব, কাৰণ এনেধৰণৰ ভিডিঅ' লেটেষ্ট আপডেট পাই থাকিবলৈ। আপোনাৰ মোবাইলৰ যিটো কেমেৰা DSLR কেমেৰাৰ দৰে কেনেদৰে বনাব কোৱাৰ আগতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে মই যিটো এইটো কেমেৰা ট্ৰিকৰ কথা ক'বলৈ লৈছোঁ এইটো গুগলৰ ফালৰ পৰা বহুত ৰিচাৰ্চ কৰি বনোৱা হৈছে। যিটো গুগলে এনেধৰণৰ ছফ্টৱেৰ বনাইছে, যদি আপুনি এণ্ড্ৰইড ইউজাৰ হয়, যদি আপুনি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে তেনেহ'লে আপুনিও জ্ঞাত যে যিটো এণ্ড্ৰইড ফোন হয় বা এণ্ড্ৰইড সেইটো গুগলৰ প্ৰডাক্ট হয়। গতিকে গুগলে বহু ধৰণৰ ৰিচাৰ্চ কৰি এনে এটা কেমেৰা বনাইছে আপোনালোক সকলোৰে বাবে, য'ত DSLR কেমেৰাৰ যিটো ইফেক্ট থাকে, কোৱালিটি থাকে, এইটো কেমেৰাত দেখিবলৈ পাব। যদি আপুনি এই কেমেৰা ব্যৱহাৰ কৰে তেনেহ'লে আপুনি পূৰা DSLR কেমেৰাৰ ইফেক্টৰ দৰে আপুনি বেকগ্ৰাউণ্ড বা আপোনাৰ কোৱালিটি চেঞ্জ কৰিব পাৰিব। এই কেমেৰা কি হয় তাৰ বাবে আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যিটো এপ্লিকেশ্যনৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব, নাইবা আপোনাৰ গুগল প্লে' ষ্ট'ৰৰ পৰা অতি সহজতে আপুনি ডাউনলোড কৰি ইনষ্টল কৰি ল'ব পাৰিব। আপোনালোকে ইনষ্টল কৰাৰ পাছত সেই এপছটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত ইয়াতে আপোনাৰ পাৰ্মিশ্যন বিচাৰিব, আপুনি পাৰ্মিশ্যনটো দি ল'ব। পাৰ্মিশ্যন দিয়াৰ পাছত ইয়াত আপোনালোকৰ এটা গুগল একাউণ্ট দি লগ ইন কৰি ল'ব লাগিব। মই এটা গুগল একাউণ্ট দি লগ ইন কৰি লৈছোঁ। গুগল একাউণ্ট দি লগ ইন কৰাৰ পাছত কেমেৰাটো অট'মেটিক অ'পেন হৈ যাব। অ'পেন হোৱাৰ পাছত ধৰি লওক মই এখন ফটো চেলফিত লৈ লৈছোঁ। দেখিলে ইয়াৰ যিটো বেকগ্ৰাউণ্ড আছে বেকগ্ৰাউণ্ডটো অট'মেটিক ব্লাৰ হৈ গৈছে আৰু ফটোখন দেখিবলৈ খুব ধুনীয়া হৈছে। ইয়াত ব্লাৰ কৰিবলৈ হ'লে আৰু বেকগ্ৰাউণ্ড আপোনালোকে ব্লাৰ কৰিব পাৰিব, আৰু কেইবাটাও অপশ্যন আছে ব্লাৰ কৰা। গতিকে বেছি ব্লাৰ হ'লে আপোনালোকৰ ফটোখন বৰ ভাল নালাগিব। ইয়াতে ৰাখি দিছোঁ, দেখিছে খুব ক্লিয়াৰিটিটো খুব ধুনীয়া আছে, লগতে আপোনাৰ বেকগ্ৰাউণ্ডটো আপোনাৰ অট'মেটিকলি ইয়াত ব্লাৰ হৈ গৈছে। ইয়াতে বহুতখিনি আৰু অপশ্যন আছে, আপোনাৰ থিমছ আছে, এই থিমছত আপুনি আৰু চেঞ্জ কৰিব পাৰিব। এনেধৰণৰ আপোনাৰ থিমছত আপুনি দিব পাৰিব বেকগ্ৰাউণ্ড। দেখিছে খুব ধুনীয়া এখন ফটো দেখিবলৈ পোৱা গৈছে। একদম বেষ্ট কোৱালিটিৰ এইটো কেমেৰা হয়, গতিকে গুগলে বহুত ৰিচাৰ্চ কৰি এইটো বনাইছে। গতিকে আপোনালোকেও এই কেমেৰাটো ব্যৱহাৰ কৰি আপোনালোকৰ নিজৰ ফটোৰ বেকগ্ৰাউণ্ড আপোনালোকে DSLR কেমেৰাৰ দ্বাৰা আপোনালোকে চেঞ্জ কৰিব পাৰিব। ইয়াতে আৰু বহুত ধৰণৰ ফিচাৰ্ছ আছে, সেই ফিচাৰ্ছখিনি আপোনালোকে ইয়াত দিব পাৰে। ইয়াতে যদি মই এনেধৰণৰ কিছুমান থিমছ দিব পাৰোঁ, কাষ্টম
কাষ্টম কৰি আপুনি বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে। হেয়াৰৰ কাৰণে ইয়াত এটা অপশ্যন আছে যিটো আপোনাৰ আৰু এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। ইয়াতে ট্ৰাই নাওত ক্লিক কৰিলে আপুনি আপোনাৰ হেয়াৰখিনি চেঞ্জ কৰিব পাৰিব। খুব ধুনীয়া ফিচাৰ্ছ প্ৰভাইড কৰিছে গুগলে। ইয়াৰ পাছত আপোনালোকে ইয়াতে ছেভ অপশ্যন আছে, ইয়াতে ছেভ কৰি আপোনালোকে গেলাৰীত ৰাখিব পাৰে। তাৰপাছত এলাউ কৰি দিব। এলাউ কৰাৰ লগে লগে আপোনাৰ প্ৰচেছিং হয় এইটো ফটোখিনি, এই ফটোটো আপোনাৰ গেলাৰীলৈ ছেভ হ'ব। গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ যিটো ফেচবুক পেজ, সেই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। আজিলৈ এৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। বাই বাই।